Oh. Hey, खाली दे. Welcome to my YouTube channel. নমস্কাৰ সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ. আজি ভিডিঅ'টো একদম আহি শিৱসাগৰত আৰম্ভ কৰিছিলোঁ কাৰণ আজি শিৱসাগৰ আহি আছোঁ. তো একদম ভিডিঅ'টো মানে পোনপটীয়াকৈ ক'লৈ গৈছোঁ আপোনালোকক দেখাই যাম. চ' দেৰি নকৰোঁ, চাই থাকক. আমি ফুৰিবলৈ আহিছিলোঁ ন? শিৱসাগৰলৈ আহিছিলোঁ ভণ্টি এজনী ঘৰলৈ ফুৰি মেলি এতিয়া গৈ আছোঁ. মোৰ লগত আছে মোৰ এইজনা, তাৰপিছত ককা. তো আমি এতিয়া তিনিচুকীয়া যাম. তিনিচুকীয়ালৈ তো ক'ত যাওঁ আজি অকণমান ককাক কামুৰিছোঁ অলপ ধাবাত খুৱাবলৈ বুলি. এতিয়া চাওঁ ককাই খুৱাই নে নোখুৱাই, ব'লক গৈ থাকোঁ. চ' আমি শিৱসাগৰৰ পৰা ঘূৰি আহি ডিব্ৰুগড় পালোহি. ডিব্ৰুগড় পাৰ হৈ আৰু এতিয়া ককাই ক'ত সোমোৱাই তাকে বহুত ভাগৰ লাগিছে আৰু একদম ৰাজগড়ৰ পৰা শিৱসাগৰ গৈছোঁ, শিৱসাগৰৰ পৰা এতিয়া তিনিচুকীয়া গৈ আছোঁ. মোৰ লগত আছে ককা, ডাঙৰ খুৰা, তাৰপিছত মোৰ তেখেত আৰু মানে হ'বলগীয়া এজন আৰু ভণ্টি এজনী. ককা মানে মোৰ হ'বলগীয়াজনৰে ককা হয় বাৰু, কিন্তু মোৰ নিজৰে হয়. তো ঠিক আছে, গৈ থাকোঁ এতিয়া আকৌ. ফিলিংছ কিবা ঘূৰি দিলা যে, কিবা ক'বা? ভাল লাগিছে বহুত, গোটেই দিন গাড়ীয়ে চলাই থকা হৈছে. ক'ৰ পৰা ক'লৈকে গ'লা? তিনিচুকীয়াটো ৰাজগড়, ৰাজগড়টো শিৱসাগৰ, শিৱসাগৰটো এগেইন তিনিচুকীয়া. আমি ধাবাত সোমাম. চাওঁ প্ৰিয়া, মুখখন দেখাই দিয়া. খুৰা ভাগৰ লাগিছে নে? ভাল লাগিছে, আহি আছো. পাই গ'লোহি. আমি খাম এতিয়া ছানফেষ্টত, ককাই খুৱাব. লাঠিডাল দি দিয়াচোন ককা. ফটো পাছত উঠাম ভিতৰত, আপুনি খুৱাব যে তাকে দেখাইছোঁ আকৌ. আমি ভিতৰলৈ গৈ থাকোঁ. ৰুম দিলে জানো? পাই গ'লো আহি আৰু ছানফেষ্টত সোমাইছোঁ. এতিয়া ককাই খুৱাব. ময়ো নাই পোৱা এনেই ককা হিচাপে মোৰ এনেকৈ আমাৰতো ককাটোতো বৰ্তা বুলি কয় আৰু বৰ্তাক মইতো নাপালোৱেই. তো এইজনকে মই ককা হিচাপে পাইছোঁ. তো এখেতৰ লগত আৰু ফূৰ্তি ধেমালি কৰি থাকোঁ, যিহেতু নিজৰ বুলি ভাবিছোঁ. অলপ কামৰ চামৰ দিলোঁ আৰু তো আৰু ককাই এতিয়া কি খুৱাই তাকে খাম আৰু. তুমি কি খাবা প্ৰিয়া? কে লুটি খাবা? খুৰা কি খাব? কি খাব এতিয়া? কি খাব আকৌ আপুনি? অৰ্ডাৰ ধেৰ দিয়া হৈছে. ককাই আজি অফাৰ দিছে. তুমি কি খাবা? আমাৰ খানা আহি গ'ল. ৰুটি খাইছে, মই ভাত খাম, খুৰা আৰু মোৰ ফিয়ান্সে ভাত খাব. ককাই খুৱাইছে, ককাই ট্ৰিট দিছে. সেইটো নহয়, টান হৈছে বেছিটো, পিছৰটো বেছি টান হয়. খাই মেলি গ'লো, ককাই খোৱালে. এতিয়া আমি যাওঁ আৰু ঘৰলৈ, নে কি কোৱা প্ৰিয়া?
খাই কেনেকুৱা লাগিলে ককাই ট্ৰিট দিলে আমি খালোঁ যাওঁ আৰু ফটো তোলা নেকি খালি নাই মাম খালি নাই মাম খালি নাই চ মই ঘৰ পাই গ'লোহি তো আমি ঘৰ পালোহি আৰু খাই মেলি আমাৰ জেছি চাওঁ জেছি মুখখন চাওঁ চুম্পু খাইছ মোৰ হাতখন খাইছ হা খাইছ চেলেকিছ কি সোৱাদ পাইছ মই কাপোৰ ওলাই লওঁ দেই তো আমি ঘৰ পাই গ'লোহি মইতো বাৰু এতিয়া ৰাজগড়টো শিৱসাগৰটো তিনিচুকীয়া আহিছোঁ মোৰ বাৰু মোতকৈ আৰু এগুণ জাৰ্ণিয়ে ককাহঁতৰ হ'ল কাৰণ ককাহঁতি তিনিচুকীয়া বা ৰাজগড়টো শিৱসাগৰ আকৌ শিৱসাগৰ বা তিনিচুকীয়ালৈ আহিছে চ' এতিয়া বাজিছে আপোনাৰ 10:30 ইমান কেইঘৰ ফুৰিলোঁ শিৱসাগৰ গ'লোঁ শিৱসাগৰতো ফুৰিলোঁ দুঘৰত তো ফুৰি মেলি একদম এতিয়া ধাবাত সোমাই খাই মেলি আহি পাই গ'লোহি আপোনালোকক শ্বেয়াৰ কৰিলোঁ আমাৰ ককাক নাতিনীয়েকৰ মৰমবিলাক ককাকক কেনেকৈ কামোৰ দি আৰু এনেই আৰু অলপ ধেমালি কৰি ধাবাত গৈ সোমালোগৈ এনেকুৱা মানে সময়বোৰনো ক'ত পাম তো সেইবাবে চ' আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি ছাবস্ক্ৰাইব নাই কৰা প্লিজ ডু ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল আৰু আপোনালোকৰ ককা আইতা হওক বা মা দেউতাৰ লগত এদিন বাহিৰলৈ যাব গৈ মেলি অলপ এনেদৰে খাব ফূৰ্তি কৰিব তেখেতলোকৰো ভাল লাগিব হয়তো ক'ব পাৰে যে খানা ঘৰত খাই থাকোঁ কিন্তু বাহিৰত খানা খাম পইচা ৱেষ্ট তথাপিও অলপ মাজে সময়ে এনেকৈ অলপ ওলাই যাব লাগে মনবোৰো ভাল লাগে বাহিৰলৈ অকণ ফূৰ্তি কৰিব লাগে ভাল লাগে চ' সেইবাবে আৰু ককানো ঘৰতে থাকে ন তো সেইবাবে আৰু অকণ কামোৰ দিলোঁ যদিও ককাৰো মন আছিলে বাৰু তো তেনেকৈ আমি খাই মেলি আৰু আমি ককাক নাতিনীয়েকখন আমি ঘৰলৈ আহিলোঁ তো ঠিক আছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ঠিক আছে অ'কে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই